Hey guys, আপোনালোকে কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি ভিডিঅ'টো আকৌ আগতীয়াকৈ থাম্বনেইলটো চাইতো গমেই পাইছে আপোনালোকে ভিডিঅ'টোত আজি কি কৰিম। মানে আপোনালোকৰ যদি আধাৰ কাৰ্ড হেৰাই গৈছে তো ঘৰতে বহি যদি এনৰলমেণ্ট আইডিটো থাকে বা আধাৰ কাৰ্ডৰ নাম্বাৰটো যদি থাকে ঘৰতে বহি নিজৰ মোবাইলেৰে 1 মিনিটৰ ভিতৰত ওলাব পাৰিব আপোনালোকে নিজৰ আধাৰ কাৰ্ডটো। নহ'লে ব্লক পলম নকৰাকে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমতে ক্ৰমত যাব, মই আহিছোঁ। অহাৰ পিছত ইয়াত চাৰ্চ কৰিব UIDAI বুলি চাৰ্চ কৰি দিব। তো ইয়াত দেখিব পাইছে ডাউনলোড আধাৰ, ইয়াত ক্লিক কৰি দিব। মই দিছোঁ। যদি আপোনালোকে আধাৰ কাৰ্ড দি কৰে, যদি আধাৰ কাৰ্ডৰ নাম্বাৰ আছে ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই কিনে কেপচাৰ দি চেণ্ড OTP ক্লিক কৰিলে হ'ল। আৰু যদি আধাৰ কাৰ্ড নাম্বাৰ নাই, নতুন দিছে নিউ হয় আপোনালোকৰ, তেনেহ'লে ইয়াত এনৰলমেণ্ট আইডিটো দিব। তাৰপিছত ৰাইট ছাইডত আপোনালোকে আছে ডেট এণ্ড টাইম ইয়াত দেখিব লাগিব। যে বাছ মোৰ হাতত আছে আধাৰ কাৰ্ড নম্বৰ, মই আধাৰ কাৰ্ড নাম্বাৰ দি দেখাই দি আছোঁ আপোনালোকক। ব্লক নকৰাকৈ আধাৰ কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰোঁ। মই আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিছোঁ। এতিয়া ব্লক কেপচাৰটো লিখোঁ 5। চাৰ্ভাৰটো তামাম প্ৰব্লেম দি আছে। এতিয়া চেণ্ড OTP ক্লিক কৰিম কেপচাৰটো বহাই কিনে। এইটো আধাৰ কাৰ্ডৰ লগত যিটো নাম্বাৰ ৰেজিষ্টাৰ আছে এই নাম্বাৰত কিন্তু OTPটো যাব। মোৰ এইটো নাম্বাৰ ৰেজিষ্টাৰ আছে, এতিয়া OTPটো আহি পৰিব। মোৰ আধাৰ কাৰ্ডৰ লগত যদি নাম্বাৰটো ৰেজিষ্টাৰ নাথাকে নহ'ব, কিন্তু OTPটো ক'ত যাব। নহ'লে আধাৰ কাৰ্ডৰ লগত ৰেজিষ্টাৰ থাকিবই লাগিব মোবাইল নম্বৰটো, যিটো নাম্বাৰ লিংক আছে আধাৰ কাৰ্ডৰ লগত সেইটো নাম্বাৰতে OTPটো আহিব। আহি পৰিছে 551728 বহাই এখানে। এতিয়া আপোনালোকে দিব ইয়াত এজ দিব আৰু ডেট নট ৰিচেপ্ট এইটো দি কিনে ভেৰিফাই এণ্ড ডাউনলোড দিব। মই দিছোঁ আৰু এটা মেছেজ আহিব, ডাউনলোড হৈ গ'ল মানে মোৰ আধাৰ কাৰ্ডটো। এতিয়া আপোনালোকে দিব, আপোনালোকৰ নামৰ 4টা লেটাৰ দিব লাগিব, ডাঙৰ ফালাৰ কেপিটেল দিব লাগিব। তাৰমানে মই দি আছোঁ। তাৰপিছত 4টা কেপিটেল আখৰ দিব নামৰ প্ৰথমৰ পৰা। তাৰপিছত আপোনালোকে কোনটো তাৰিখত মানে কোনটো ইয়াৰত জন্মগ্ৰহণ কৰিছে এই ইয়াৰটো দিব লাগিব। ঠিক আছে, মই দি আছোঁ। এনেকৈ আহিব আপোনালোকৰ আধাৰ কাৰ্ডটো দেখা পাইছে। অ'কে, ভিডিঅ'টোৰ পৰা অকণমান লাভ হৈছে। ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এণ্ড ছাবস্ক্ৰাইব। থেংক ইউ।